এই জেগাডোখৰ ইমান শান্ত আৰু ধুনীয়া, কিন্তু আমি ইয়াক ধ্বংস কৰি আছোঁ। 5 বছৰ আগত এই ঠাইডোখৰ একেবাৰে চফা হৈ যাব লৈছিল। নমস্কাৰ, মই প্ৰিয় আৰু এয়া মাগুৰি বিল। তিনিচুকীয়াৰ পৰা 12 কিলোমিটাৰ দূৰত অৱস্থিত উজনি অসমৰ এক গুৰুত্বপূৰ্ণ ৱেটলেণ্ড। আৰু আজি ৰাতিপুৱা 6 বজাত আমি ইয়াত আহি পালোহি। আৰু ইয়াৰ বেষ্ট ভিউ পইণ্টটো ক'ত আছে আৰু কেনেকৈ আহিব মই আপোনালোকক দেখাম। তো ভিডিঅ'টো শেষলৈকে চাব। এতিয়া চৰাইবিলাক আহিব লৈছে, এইবিলাক এতিয়া পইচা আহিব। সেইফালে দূৰত যিটো পইণ্ট আছে সেইবিলাকত চৰাই বহুত আছে, তালৈ যাবৰ কাৰণে 2.5 ঘণ্টামান লাগে। এতিয়া আমি নাও এখন বুক কৰি লৈছোঁ। 600ৰ পৰা 1000ৰ ভিতৰত এখন নাও পাই যাব। ইয়াত অহাৰ আগত এবাৰ চাই লওক কেনেকুৱা লাগে। একদম ৰিয়েল আৰু ৰ ফুটেজ দিম, মজা লাগিব চোক শেষলৈকে। মজা লাগিছে। প্ৰত্যেক বছৰত ইয়াত প্ৰায় 100ৰ পৰা 300 প্ৰজাতিলৈকে মাইগ্ৰেটৰী বাৰ্ডছ দেখিবলৈ পোৱা যায়। 2020 চনত ইয়াৰ পৰা কেইকিলোমিটাৰ দূৰত পাকজান ৱেলখাটত জুই লাগিছিল আৰু 1000-2000 মানুহ নিজৰ ঘৰ এৰি যাব লগা হৈছিল। বিলত থকা চৰাই, মাছ, সমগ্ৰ জলবায়ুটোৰ ক্ষতিগ্ৰস্ত হৈছিল আৰু এই বিলখন প্ৰায় ধ্বংসৰ কাষ চাপিছিল। আমি ইয়াত মাছ মাৰি থাকোঁ, সেয়া জুই টাপটো আহি আমাৰ ইয়াত বিলত ধৰে। চোলা খুলি পেলাং লাগে, ইমানেই টাপ। আচৰিত টাপ হৈছিলে, আমি চোলা পিন্ধি জাল মাৰিবই নোৱাৰিছিলোঁ, সেনেকুৱা হৈছিল। আমাৰতো ঘৰ ভেটি আদি কৰি একদম ধম-ধমকৈ হেলি আছিলে, যদিও এপাৰত আছোঁ হেলি আছোঁ। আৰু আজি আমি যি দৃশ্য দেখিছোঁ, এইটো সেই বিপদৰ পাছতো বাচি যোৱাৰ এক দৃশ্য। আজিকালি মানুহ বহুত ভিৰ হৈ যায় ন ইয়াত। আগতে ইমান নাছিলে, এতিয়া পুৰা ভিৰ ন। মই এই সাঁতুৰিব জানো কাৰণে ষ্টাণ্ট এটা মাৰি দিছোঁ, আপোনালোকে ট্ৰাই নকৰিব কিন্তু, পাছত পানীত পৰিলে মোক নুদুখিব। আপোনাৰ ঘৰ দোকান এখন আছে, এই জাল খাটো উঠিব লাগিব অলপ। এই পাতিছে যে এখন মোৰে হোৱাটো জাল। তাত আপোনাৰ এইটো কি এতিয়া উঠাই থৈছে নেকি? উঠাই থৈছোঁ, এতিয়া পতাই নাই, মানে মাছ নাই। এইটো টাইমত মাছ নালাগে নেকি? নালাগে। আপোনাৰ মাঘ ফাগুনৰ পৰা বৰষুণ দিলে পুঠি মাছৰ হেৰিটো হয় আৰু উজান, সেই টাইমতে মাছ কেইটামান পোৱা হয়। এইবাৰতো আপোনাৰ পানীওতো কম চাগে ন? কম বহুতেই কম। আমি ভাবোঁ এই ঠাইবোৰ আমাৰ বুলি। ইয়াত আহি ফুল ছিঙি ৰিলছ বনাওঁ, ইয়াৰ ওপৰেদি ড্ৰোন শ্বট লওঁ। ইয়াত দূৰ দূৰণিৰ পৰা চৰাই আহে, আফ্ৰিকা, আপোনাৰ ইউৰোপ, জাপান, চাইনাৰ পৰা আহে, ইয়াত আহি জিৰণি লয়। কিন্তু আমি সেই পৰিৱেশটো আমি ইয়াত দিব পৰা নাই তাহাঁতক। তো ইয়াত আমি যদি সদায় আহি কেনে প্ৰদূষণ কৰোঁ, ইয়াত আহি আমাৰ পৰিৱেশটো ডিষ্টাৰ্ব যদি কৰোঁ, তেনেহ'লে চাগে ভৱিষ্যতে আমি এই দৃশ্য আকৌ দেখি নাপাম। তাৰমানে ফুলখিনি ছিঙি দিয়া মাত্ৰকে সৌন্দৰ্যটো গুচি যায়। এতিয়া কালিৰ পৰা সেইকাৰণে আজি প্ৰথম নাও পৰাই আমি এটাও দিয়া নাই ছিঙি। সেইখিনি যে পেলাই থৈ গৈছে, এইফালৰ পৰা আহিলে খালে নামি পিনি, এতিয়া এইফালে আমাৰ মানুহখিনি অহা যোৱা নকৰে যে, ইয়াতে সেইফালৰ পৰা নামি পিনি খাই দিলে, সেনেকৈ পৰি আছে। এইফালেখিনি চফা কৰা হৈছিলে, কালি আকৌ খাই দিলে নহয় মানুহখিনি ওচৰত, সেইখিনি এতিয়া পৰি আছে। এতিয়া সেইখিনি বেগ লৈ চফা কৰিলেহে ভাল লাগিব। আপোনালোকে আহক, ইয়াত আহিব পাৰে, ৰাতিপুৱা সময়ত আহিব, নিজে ৰেছপনচিবিলিটি লৈ কিনে আহিব, যাতে এই মাইগ্ৰেটৰী বাৰ্ডছবিলাকে যাতে ডিষ্টাৰ্ব যাতে নাপায়। তো বি এ ৰেছপনচিবল চিটিজেন এণ্ড ইউ কেন কাম এণ্ড এনজয় দ্য প্লেচ। কিন্তু আপোনালোকে মেপত কেৱল মাগুৰি বিল চাৰ্চ কৰিলে এইটো পইণ্ট বিচাৰি নাপাব, কাৰণ ইয়াত কেইবাটাও পইণ্ট আছে। বহুতে ব্ৰিজৰ ফালেদি আহে আৰু এইফালে আহিলেও ভিতৰত যাব পাৰি, কিন্তু মই আপোনালোকক ৰেকমেণ্ড কৰিম এই পইণ্টটোৰ ফালেদি আহক। ইয়াক আপোনালোকে মেপত মাগুৰি বিল, মোটাপং বিল, বাৰ্ডছ ভিউ পইণ্ট বুলি চাৰ্চ কৰিব, তেতিয়া লোকেশ্যনটো পাই যাব। আৰু দূৰৰ পৰা অহাসকলৰ কাৰণে ইয়াত খোৱা বোৱা আৰু থকা সুবিধাও পাই যাব। এতিয়া আগতে কি এইটো মেণ্ডেন নে কিবা এটা হাঁহ আহিছিলে, মেণ্ডাৰিন ডাক বহুত ধুনীয়া হাঁহ যেন দেখিবলৈ।
আজিলৈ মই দেখিছিলোঁ কিন্তু এনে ফটোত কিন্তু নিজে ভালকৈ দেখি নাপালোঁ। আৰু এটা এডভাইচ দি দিওঁ, আপোনালোকে যদি আহে দিনৰ টাইমত নাহিব, ৰাতিপুৱা বা গধূলি আহিব। আৰু ইয়াৰ পিক মাইগ্ৰেটৰী ছিজনটো হৈছে নৱেম্বৰ টু মাৰ্চ।